এনডিএ এডজাষ্ট কৰিব পৰা নাই। এনডিএ এতিয়া নতুন ভাল টিম পাইছে, নতুন প্ৰেম হৈছে। তো এনডিএক আমি ডিষ্টাৰ্ব কৰিব বিচৰা নাই। তেখেতসকলে নিজৰ পথত আগবাঢ়ি যাওক। আমিতো ৰাইজৰ লগত আছোঁ। ইয়াৰ আগতো ইউজি ব্ৰহ্ম ডাঙৰীয়াই যেতিয়া UPPL গঠন কৰিছিল 2015 চনত, কাৰোবাৰ লগত এলায়েন্স কৰিম বুলিতো গঠন কৰা নাই। আপোনালোকে সুধিব পাৰে সেই সময়ত জ্বলন্ত অৱস্থা, বন্দুক বাৰুদ, ৰাইজৰ কি অৱস্থা আছিলে। সেই সময়ত আগত যাই থিয় দিছে বড়োলেণ্ডৰ সমাজখন আগুৱাই নিবৰ কাৰণে। গতিকে আজি কোনোবা কেতিয়াবা টিম আমাৰ লগত থাকিব নাথাকিব, ৰাজনীতি তেনেকৈ বহুত আহিব যাব। কিন্তু এতিয়া বড়োলেণ্ডৰ 35 লাখ জনগণ, অসমৰ 3 কোটি জনগণ, কোনে মানে কিবা যোৱা 70 বছৰত ভাল ৰাজনৈতিক নেতৃত্ব পাইছে পোৱা নাই, ৰাজনৈতিক সুবিধাবিলাক পাইছে পোৱা নাই। এই গোটেই পৰিৱেশবিলাক লৈ পেলাই আমি আমাৰ মিছন আৰু ভিজনটো বনাইছোঁ আৰু তেনেকুৱাই আমি আগবাঢ়ি যাম। UPPL দলৰ হৈ 43 নং তামোলপুৰ বিধানসভা সমষ্টিত আহি থকা আমাৰ যি এছেম্বলি ইলেকশ্যন, ইয়াৰ কাৰণে দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আমাৰ জ্যেষ্ঠ আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া আৰু দলীয় নেতৃত্বৰ উপস্থিতিত UPPL দলে এইবাৰ সিদ্ধান্ত লৈছে বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে অসমত অনাগত দিনত এটা ভাল মূল্যবোধৰ ৰাজনীতি গঢ়ি তোলাৰ কাৰণে, জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে, বড়োলেণ্ড আৰু অসমত চিৰস্থায়ী শান্তি স্থাপন কৰাৰ কাৰণে আৰু যিবিলাক সমস্যা যোৱা 70 বছৰে জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হোৱা নাই, বড়ো সমস্যা যিখিনি আৰু সমাধান হ'বলৈ বাকী আছে, এই আটাইবোৰ সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰাৰ এটা মহান উদ্দেশ্য লৈ আজি আমি UPPL দলে আগবাঢ়ি আছোঁ। আৰু আশা ৰাখিছোঁ যে 15টা সমষ্টি আৰু বাহিৰৰো 5টা সমষ্টিত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু সেই সৰ্বমুঠ আমাৰ 20টা সমষ্টিৰ ভিতৰত আমি 10ৰ পৰা 12টা সমষ্টি জিকি আহিম বুলি আমি আশা কৰিছোঁ। আৰু এইবাৰ দেখিছোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জাতি ধৰ্ম নিৰ্বিশেষে। আৰু UPPL দলৰ আমাৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া সকলো সংগ্ৰামী সত্তাৰ পৰা অহা আৰু সমাজখন খুব আন্তৰিকতাৰে নেতৃত্ব দি আছে, খুব এটা সুস্থ চিন্তাৰে আগবঢ়াই আছে। এই গোটেই কথাবিলাক আজি বড়োলেণ্ডবাসী ৰাইজে, অসমবাসী ৰাইজে গোটেই কথা গম পাইছে। সেইকাৰণে যোৱা নিৰ্বাচনত আমাৰ অলপ বেয়া হোৱাৰ পিছতো UPPL দলত বহুত ৰাইজ ওলাই আহিছে আৰু চবেই বিচাৰিছে শান্তি, চবেই বিচাৰিছে উন্নতি, চবেই বিচাৰিছে সমন্বয় আৰু কোনো পিছ পৰি থাকিব বিচৰা নাই। UPPLৰ এই মন্ত্ৰটো লৈ UPPL আগুৱাই যাব আৰু অসমত আমি এইবাৰ নিৰ্বাচনত বিজয় হৈ পেলাই অসমৰ যিটো নেক্সট বিধানসভা হ'ব, অসমৰ যিটো নেক্সট চৰকাৰ হ'ব, ইয়াৰ ডাঙৰ অংশীদাৰ হৈ পেলাই আমি জ্বলন্ত সমস্যাবিলাক সমাধান কৰিম। সংসদীয় আমাৰ দলৰ সিদ্ধান্ত আছিলে আৰু তৃতীয় যিটো পদ সেইটো আমি চেষ্টা কৰিলে পাৱাৰ এটা আশা আছিলে, কাৰণ ইলেকশ্যন হ'লে তৃতীয় পদটো নাপাব নিশ্চয়তা নাছিলে। তথাপিতো আমাৰ দলে যে আমি আশা কৰিলোঁ যে তৃতীয় পদৰ কাৰণে আমাৰ পৰা কেণ্ডিডেট আমি পাইছোঁ, যেতিয়া আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ, কিন্তু তাত কোনো নিৰ্বাচন নহ'ল, অপ্ৰতিদ্বন্দ্বীভাৱে আমি বিজয় হ'লোঁ। কিন্তু আমাৰ লক্ষ্যটো কাউন্সিল, আমাৰ লক্ষ্যটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টতো আমাৰ অলৰেডি 2জন MP আছে। গতিকে আজি আমাৰ MP 3জন হৈছে আৰু এই নিৰ্বাচনৰ পিছত আমাৰ দলে সিদ্ধান্ত ল'ব যে আমি পৰৱৰ্তী কাৰ্যসূচী কাৰ্যপন্থা আমি কেনেকৈ আগবাঢ়ি যাম। আজি চাওক, UPPL দলে যিটো সিদ্ধান্ত লয় সেইটো UPPLৰ চূড়ান্ত সিদ্ধান্ত, ইয়াৰ আৰু দ্বিতীয় সিদ্ধান্ত নাই আৰু ইয়াত। গতিকে আজি ইয়াত ইউজি ব্ৰহ্ম ডাঙৰীয়া আছে, মই আছোঁ, জলেন দৈমাৰী আছে। তো ইয়াত আমাৰ কথাটোৱে চূড়ান্ত সিদ্ধান্ত, ইয়াত আৰু দ্বিতীয় সিদ্ধান্ত নাই। গতিকে তামোলপুৰীয়া ৰাইজ মাৰবান্ধি থিয় হৈছে তামোলপুৰৰ সন্তানক আকৌ জিকোৱাৰ কাৰণে। তামোলপুৰৰ আজি 5 বছৰত যিটো ৰূপ সলনি হৈ গ'ল, নতুন তামোলপুৰ গঠন কৰা গঢ়া হ'ল আৰু বিচাৰিছে যে তামোলপুৰ আৰু বড়োলেণ্ডটো আগুৱাই নিব লাগে। আৰু আমিও ৰাইজৰ সেৱাত ওলাই আহিছোঁ, নিজৰটো ব্যক্তিগত একো চিন্তা কৰি অহা নাই, ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। আজি মন্দিৰত বহুত হ'ব। বিশ্বজিৎ দৈমাৰী দা আমাৰ জ্যেষ্ঠ হয়, আগৰ পৰা সংগঠনত যেতিয়া কৰি আছিলোঁ লগ পোৱা, ৰাজনীতিটো ক'ৰবাত লগ পাইছোঁ, তেখেতে কেতিয়াবা বিৰোধীত আছে, ক'ৰবাত আছে। চ' গতিকে আজি ব্যক্তিগত কাৰো লগত শত্ৰুতা নাই। হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগতো ব্যক্তিগত মোৰ শত্ৰুতা নাই। আমাৰ মতানৈক্য আছে ৰাজনৈতিকভাৱে, আইডিঅ'লজিৰ, তো সেইটো থাকিব। অকল অসমত নহয়, বাহিৰত বা অসমৰ বাহিৰত সৰ্বভাৰতীয় লেভেলতো কিছুমান পাৰ্টিৰ লগত আমাৰ মতানৈক্য আছে। কিন্তু যি মতানৈক্য থাকিলেও ব্যক্তিগত সম্পৰ্কটো চবৰ লগতো থাকিবই লাগিব মানুহ হিচাপে।